আজি মই জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ পৰা কৈ আছোঁ। অসম আৰু চিৰাং ডিষ্ট্ৰিক্টৰ মই প্ৰেচিডেণ্ট হয় জনজাতি সুৰক্ষা মঞ্চৰ। আজি প্ৰেছ মিট কৰাৰ মেইন উদ্দেশ্য আছে যে ইয়াতে যে আমাৰ বিটিআৰ অঞ্চলত জিহাদী কাৰ্যকলাপ বহুত অগ্ৰগতিত বৃদ্ধি পাইছে। সেইটো মেইন ৰিফাৰেঞ্চ পিছত দি আছোঁ মই। মানে এনেকৈ বৃদ্ধি পাইছে এটা বিয়ণ্ড ইমাজিনেশ্যন। আৰু বহুত মাজে মাজে ঘটনা সিহঁতে বেয়াকৈ ঘটনা কৰি আছে। সকলো ঠাইতে সিহঁতে গ্ৰুপ কৰি ৰাখে, য'ত কিবা এটা ঘটনা হ'লে সিহঁতে ডাইৰেক্ট আক্ৰমণ কৰে। সেইটোলৈ বিটিআৰ অঞ্চলত আজিলৈকে কোনো পৰিলক্ষিত হোৱা নাই। গতিকে মই চৰকাৰকো বাৰে বাৰে অনুৰোধ কৰোঁ, অসম চৰকাৰক প্লাছ ভাৰত চৰকাৰ বা বিটিআৰ চৰকাৰক মই অনুৰোধ কৰোঁ, এই জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অনতি পলমে যাতে মানে একশ্যন লয় আৰু কি চৰকাৰে। ইয়াৰ ৰিফাৰেঞ্চটো মই দি আছোঁ। সেইদিনা 20 তাৰিখত এজন সাধাৰণ ড্ৰাইভাৰ, জনজাতি পৰিয়ালৰ ড্ৰাইভাৰ, এখেতে গাড়ী ঠিক কৰি আছিল আমাৰ আমগুৰি থানাৰ আণ্ডাৰত হাগ্ৰামা ব্ৰিজৰ ওচৰত। গাড়ী ঠিক হোৱাৰ পিছত গাড়ীটো ঠিক হৈ গৈছে। তাৰপিছত তাৰ টায়াৰ ঠিক কৰা মানুহটো ক'লে আপুনি যাব পাৰে। সেই সময়তে গাড়ীৰ তলত পিছফালে চাকাত এটা বুঢ়ী মানুহ, অলপ মেণ্টেলি অলপ ডিছঅৰ্ডাৰ নিচিনা, এখেতে আহি মৰি গ'ল। মৰি যোৱাৰ পিছত ধৰ মাৰ কৰি এনেকৈ পুলিচক খেদি আছে, পাব্লিকক খেদি আছে, হাজাৰ হাজাৰ পাব্লিকে খেদি আছে। তাৰপিছত মানুহ এনেকৈ অত্যাচাৰ কৰিছে, মানে মানুহটো 3-4টা হাড্ডি ভাঙিছে আৰু কি। একদম গৰীব পৰিয়াৰ মানুহ, ড্ৰাইভাৰ কৰি খোৱা মানুহ, জনজাতীয় মানুহ। এতিয়া কথাটো হ'ল কি, পুলিচৰ সন্মুখত এইবিলাক কেনেকৈ কৰিব পালে? এয়া অসম চৰকাৰে সেইটো ক'ব লাগে যে পুলিচকো ফায়াৰিং অৰ্ডাৰ দিব লাগে। যিকোনো জাতৰে হওক, ধৰ্ম হওক, যদি মাছ এটাক কৰে এজন সাধাৰণ মানুহক, সেইটোতো পুলিচে ফায়াৰিং কৰিব লাগিছিল। তথাপি পুলিচে সেইটো ক্ষেত্ৰত অলপ পদক্ষেপ লৈছে, বচাই আনিছে আৰু কি, জানটো খালি বচাই আনিছে। ভাগ্য ভাল, মানুহটো কোনো ৰকম বাচি গ'ল আৰু কি। এতিয়া বাচি যোৱাৰ পিছত তাৰ কোনো ট্ৰিটমেণ্টৰ কোনো সংগঠনৰ লিডাৰবিলাক কোনো চোৱা নাই, চৰকাৰীভাৱেও চোৱা নাই, সাহায্যও দিয়া নাই, মালিকসকলৰ পৰাও সাহায্য দিয়া নাই। মই যোৱাকালি তদন্ত কৰি পালেও ইহঁতে জোৰ জবৰদস্তি ৰিলিজ কৰি লৈ গ'ল এটা প্ৰাইভেট হস্পিটেলৰ পৰা। কাৰণ তাৰ পইচাই নাই এটা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। এতিয়া আমি ইমান উন্নতকৈ থাকে, উন্নত দেশত, আমি বহুত দামী দামী গাড়ী লৈ ঘূৰে, বহুত আমাৰ লিডাৰবিলাক বহুত ঘূৰে। এতিয়া এজন মানুহক আমি ট্ৰিটমেণ্ট প্ৰভাইড কৰিব নোৱাৰোঁ, চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক। একেতে এতিয়া ক'ত লৈছে, মানে কবিৰাজৰ আশ্ৰয় কৰিবৰ কাৰণে কচু গাঁৱত গেল আৰু কি নিজৰ ঘৰত। ইমান দুখ বেদনাদায়ক। এতিয়া আৰু নতুন বছৰ আহিছে, মানুহে পিকনিক খাব যাব, কোনোবা মদ খাব, কিবা এটা কাৰণবশত এক্সিডেণ্ট হ'ব বা কিবা হ'ব। এতিয়া সিহঁতে টাৰ্গেট কৰি ৰাখে জেহাদী গ্ৰুপটো, যে কিবা এটা ঘটনা হ'লে আপোনাৰ সিহঁতে লাঠি বাঢ়ি লৈ ওলাব। এইটোতো ডেম'ক্ৰেচি নাই, সিহঁতে পেৰালেলভাৱে চৰকাৰ চলি আছে। এতিয়া মই তদন্ত কৰি চাইছোঁ, ইহঁতৰ ওপৰত বিহিত ব্যৱস্থা এতিয়াও লোৱা নাই চৰকাৰে। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন চিৰাঙে পদক্ষেপ ল'ব লাগে, ষ্ট্ৰং পদক্ষেপ ল'ব লাগে। যিবিলাক মানুহ ভিডিঅ'ত আছে, মোৰ লগত ভিজুৱেল আছে, হোৱাটছআপত আছে বা ফেচবুক আছে, সেইবিলাক চাই পেলাই মানুহক ধৰিব লাগে আৰু উচিত শাস্তি বিহা দিব লাগে সিহঁতক। যাতে মানে এনেকৈ হৈছে, ইয়াত আমি এইটো চিকেন নেক বুলি কওঁ অসমখন। এতিয়া চিকেন নেক, এতিয়া বড়োলেণ্ড অঞ্চলত যদি সিহঁতে যিটো জেহাদী গ্ৰুপে যদি দখল কৰিব পাৰে, অসম দখল কৰিবৰ কাৰণে বেছি সময় নালাগিব। চাৰিওফালে আপাৰ আছামৰ পৰা যিমান খেদা খাইছে চব পিটিইডি অঞ্চলত সিহঁতে প্ৰভুত্ব বিস্তাৰ কৰি আছে। কিন্তু চৰকাৰে আজিলৈকে মাত মাতা নাই। চৰকাৰৰ আমাৰ বিষয়ববীয়াবিলাক মাত মাতা নাই। আমাৰ বিটিইডিত ডাঙৰ লিডাৰ আছে, ডাঙৰ গাড়ী লৈ ঘূৰে, সিহঁতে আজিলৈকে এইটো কথালৈ সিহঁতে মাত মাতা নাই। আজি কেইবছৰমান আগত, প্ৰায় 11 বছৰমান আগত কংগ্ৰেছৰ শাসনত, তাৰ 2 কিলোমিটাৰ নিলগতে এটা ঘটনা হৈছে। 5-6জন পুলিচক গুৰুলাকৈ পিটি পেলাই ৰাইফলবিলাক চব কাঢ়ি লৈছে। আজিলৈকে তদন্ত কৰা নাই, আজিলৈকে এই অস্ত্ৰটো উদ্ধাৰ কৰিব পৰা নাই। কেছটো এনেই সামৰি গ'ল। গতিকে মই মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, যাতে বিহিত ব্যৱস্থা লৈ 20 তাৰিখৰ ঘটনাটো তদন্ত কৰিব দিয়ে, মেজিষ্ট্ৰেট ইনকুৱাৰী কৰিব দিয়ে। সেইটো লৈ মই আশা কৰোঁ যে আমাৰ চিফ মিনিষ্টাৰে তীব্ৰ পদক্ষেপ ল'ব এই ঘটনাৰ ওপৰত, যাতে ভৱিষ্যতত কিবা ঘটনা হ'লে যাতে জেহাদী মানুহবিলাক চান্স নাপায়। আৰু অনতি পলমে
ইমান জনসংখ্যা সোমাই গৈছে ইয়াত বিটিআৰ অঞ্চলত। আপুনি কোকৰাঝাৰক হওক আৰু ডিপ্লাই বিলত হওক ইলিগেলভাৱে সিহঁতে সোমাই গৈছে। এইটো প্ৰতিৰোধ কৰিবলৈ মই বিটিআৰ প্ৰশাসন প্ৰায় অসম প্ৰশাসনত জোৰদাৰভাৱে ডিমাণ্ড কৰিছোঁ আৰু আমি এইটো আন্দোলন কৰিম। জনজাতি সুৰক্ষা মঞ্চৰ পৰা আমি বৃহত্তৰ আন্দোলন কৰিম, ভৱিষ্যতে কৰিয়ে থাকিম, যাতে মানে জেহাদী গ্ৰুপটো ইয়াত আশ্ৰয় ল'ব নোৱাৰে। এইটোতো বাংলাদেশতকৈ আৰু ইয়াতে বাংলাদেশে আমি ৰিচেণ্টলি প্ৰতিৰোধ কৰিছে জনজাগৰণ মঞ্চৰ নামত। ইয়াতে বাংলাদেশ হৈ আছে, আমি বাংলাদেশত কি প্ৰটেষ্ট কৰিব? আমি অসমখন ঠিক কৰিব লাগে, ভাৰতখন ঠিক কৰিব, তাৰপিছত আমি বাংলাদেশটো ঠিক কৰিব লাগে। ইয়াতে এনেকৈ জেহাদী আশ্ৰয় লৈছে, আপোনালোকে তদন্ত কৰাত যাতে মিডিয়া পাৰ্চনো হেল্প কৰে, সেইটোলৈ মই কাঠৰ অনুৰোধ থাকি মোৰ কিবাটো সংবাদমেলটো এইখিনিতে সামৰিলোঁ। ধন্যবাদ।